Hello everyone, welcome to my YouTube channel PB Vlogs. আজি মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক সবকে স্বাগতম জনাইছো। আশা কৰো ভিডিঅ'টো চাই ভাল পাব। ভাল পালে সাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। তেনেহলে আহক ভিডিঅ'টো আৰম্ভ কৰো। আজিৰ মোৰ ৰেচিপিটো হৈছে জহা কোমোৰাৰ লগত হাঁহৰ মাংস। ৰেচিপিটো চাই ভাল পাব, ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া কেৰাহীটো গৰম হৈ গ'ল, তাতে মই তেল দি দিলো। তেলটো অলপ টাইম মই গৰম হ'বলৈ থৈ দিলো। কেৰাহীত তেল গৰম হৈ গ'ল, এতিয়া মই গোটা মছলাখিনি এড কৰি দিলো। লগতে মই তেজপাত দুটামান দি দিলো আৰু কাটি থোৱা পিয়াজখিনিও এড কৰি দিলো। এড কৰি অলপ টাইম মই ফ্ৰাই হ'বলৈ থৈ দিলো। পিয়াজখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, এইটো চাব পাৰে। এতিয়া মই মছলাখিনি এড কৰি দিম। এতিয়া মই আদা নহৰু পেষ্ট আৰু পাউডাৰ মছলাবোৰ এড কৰি দিম। আপোনালোকে চাই থাকক। মছলাখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল, এতিয়া মই মাংসখিনি দি দিম। এইটো চাওক মাংসখিনি দি মই আৰু অলপ টাইম ফ্ৰাই কৰি থাকিম। এনেদৰে ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। মাংসটোৰ পৰা আপোনালোকে চাব পাৰে পানী উলিয়াই আহিছে। এইটো চাওক, আৰু মই ফ্ৰাই কৰি থাকিম। এনেদৰে 15-20 মিনিটমান মই ফ্ৰাই কৰি থাকিম। পোন্ধৰ মিনিটমান ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া অলপমান মই জালুক দি দিম। এনেকৈ ফ্ৰাই হৈ যোৱাৰ পাছত মই এতিয়া কাটি থোৱা জহা কোমোৰাখিনিও এড কৰি দিম। এইটো চাব পাৰে।
মাংসৰ লগত ধুনীয়াকৈ জহা কোমোৰাখিনি এড হৈ গ'ল। এতিয়া মই পানী দি বইল হ'বলৈ থৈ দিম আৰু আধা ঘণ্টামান এনেকৈ বইল হ'বলৈ থৈ দিম। ফাইনেলি মোৰ ৰেচিপি ৰেডি। এইটো চাব পাৰে। ৰেচিপিটো কেনেকুৱা হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আশা কৰোঁ ভালে পাইছে, আৰু যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব, আৰু ৰেচিপিটো আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ, আৰু মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব।